নমস্কাৰ কমকছিলোঁ আজি ভিডিঅ' লৈ আহিছোঁ। আজি বনাব লৈছোঁ এয়া মই খাচী মাংস মানে ছাগলী মাংস। এইখিনি লৈছোঁ মই মচন্দৰী আৰু ধনিয়া পাত। তাৰ লগতে মই আজি ৰেচিপি দিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। ইয়াৰ লগত দিছোঁ আদা আৰু নহৰু জলকীয়া। মই এই গোটেইখিনি একেলগে পিচি ল'ম। এয়া মই মাংসখিনি বইল কৰি থৈছিলোঁ নিমখ হালধি আৰু তেজপাত দুটামান লগাই আৰু কেঁচা জ্বলা দি সেইখিনি মই কুকাৰতে হুইচেল মাৰিব দিলোঁ 5-6 বাৰমান। তেল অলপ দিছোঁ, সেয়া কেৰাহী উঠাই দিয়াৰ লগে লগে মই তেল অলপ দিলোঁ, মিঠাতেল। এই পিঁয়াজখিনি অকল ভাজিবৰ কাৰণে মই তেল বেছি ব্যৱহাৰ নকৰোঁ। এয়া পিঁয়াজখিনি ধুনীয়াকৈ মানে ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। ইয়াতে দিম মই জিৰা আৰু ধনিয়া গুড়ি, সেইখিনিয়ে মোৰ মছলা। আৰু লগত আছে হালধি আৰু নিমখ। সোৱাদ অনুযায়ী নিমখখিনি মই আগতেও বইল কৰোঁতে দিছিলোঁ, সেইকাৰণে অলপ কমকৈ দিছোঁ। এয়া পিঁয়াজখিনি পূৰা ৰঙচুৱা হৈ গ'ল মছলাটোৰ লগত। ইফালে মই মাংসখিনি ওলাই দিলোঁ কুকাৰৰ পৰা। ইয়াৰ লগতে মই ধুনীয়াকৈ ভাজি লওঁ। আপোনালোকে চাই থাকিব। এয়া মোৰ ৰেচিপিটোৰ নাম এটা দিব, আপোনালোকে কি নাম দিব। এয়া ঢেৰ নাম আছে নহয় ছাগলী মাংস, অসমীয়া নাম এটা দিব। মোৰ এইটো মচন্দৰী আৰু ধনিয়াৰ লগত বনাই। এয়া পানীখিনি শেষে হৈ গৈছে, পানী শেষ হোৱালৈকে মই ভাজি থাকিম। এতিয়া দিলোঁ মই পিচি থোৱা এয়া মচন্দৰী আৰু ধনিয়া, লগত আছে আদা নহৰু আৰু জলকীয়া। এইখিনিৰ লগত মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। এয়া ইমান ধুনীয়া কালাৰ হৈছে নহয়। ইয়াত গৰম মছলাও মই ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে মোৰ। আপোনালোকে খাই চাব প্ৰচেছটো কেনেকুৱা লাগিলে মোৰ বনোৱা, আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। সেইখিনি অলপ গ্ৰেভিৰ কাৰণে মই অলপ পানী অলপ দিলোঁ। ইমান ধুনীয়া হৈছে। আপোনালোকে নিশ্চয় খাই চাব। এয়া মই ফাইনেল লুকটো দেখুৱাই দিছোঁ, ধুনীয়াকৈ উতলি আছে। এয়া মাংস সিজিয়ে গ'ল। মই এতিয়া ৰেডি কৰিম। এয়া ভাতৰ লগত খাব আপোনালোকে গৰমে গৰমে, বা ৰুটি, আপোনালোকে যি ইচ্ছা তাৰ লগতে খাব পাৰিব। এনেকৈ মোৰ আজি থালি ৰেডি কৰিলোঁ। এনেকৈ মই আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আনিম। আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক, একদম বিনা তেল বিনা মছলা, খুব কমকৈ ইউজ কৰোঁ। সেয়াই মোৰ থালি আজিলৈ। আহোঁ, নমস্কাৰ, থেংক ইউ।